শোণিতপুৰ জিলা প্ৰশাসনে 40 বছৰীয়া শোণিতপুৰ জিলা দিৱস উদযাপন কৰি থকাৰ সময়তে আজি বিৰোধী কংগ্ৰেছ দলৰ শোণিতপুৰ জিলা সমিতিৰ সদস্যসকলে ডিঙিত আলু, পিয়াজ, বিলাহী, ভাতকেৰেলা, গেছ চিলিণ্ডাৰ আদিৰ মালা পিন্ধি আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি বিৰোধী শ্লোগানেৰে ৰাজপথ কঁপাই তোলে। মিমিকিৰ ৰূপত বিজেপিৰ সভাপতি ভৱেশ কলিতাকে আদি কৰি অসম মন্ত্ৰীসভাৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আদি সকলে কোৱা সকলো কথাই মহৎ লোকৰ বাণী বুলি লিখি এক অবিপ্লৱ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যত চলি থকা সিন্ডিকেটক শেহতীয়াকৈ নাম সাঙুৰ খোৱা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজত সিন্ডিকেটক লৈ হোৱা টনা আজোৰা এক প্ৰতীকী ৰূপত উপস্থাপন কৰি এই সিন্ডিকেট ৰাজৰ বিৰুদ্ধে শাসকীয় দলৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস হ'বনে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই। দেশৰ লগতে ৰাজ্যখনত হোৱা অস্বাভাৱিক নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ কথাই কওক, শিশু খাদ্যৰ কথাই কওক, ঔষধৰ কথাই কওক, চাউল, দালি, আটা, মিঠাতেলৰ কথা কওক, পেট্ৰল, ডিজেল, ৰন্ধন গেছ, ঘৰ বনোৱা সামগ্ৰী ক'ত হোৱা নাই আকাশলংঘী মূল্য বৃদ্ধি। একমাত্ৰ চৰকাৰখনৰ সিন্ডিকেট ৰাজৰ বাবে এনে কাৰ্য সংঘটিত হৈছে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি সমগ্ৰ ৰাজ্য জুৰি অস্বাভাৱিক মূল্য বৃদ্ধি আৰু সিন্ডিকেটৰ ফলত জনসাধাৰণৰ জীৱন যি আজি অতিষ্ঠ হৈ পৰিছে তাৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ অংশ হিচাপে আজি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত তেজপুৰতো এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আনহাতে বিদ্যুৎ বিলৰ অত্যাধিক মাচুলৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা টুলুঙা মন্তব্যৰ বিৰুদ্ধেও কংগ্ৰেছৰ সদস্যসকলে ককৰ্থনা কৰে। বিগত 40 বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতেই আজিৰ দিনটোত শোণিতপুৰ জিলা গঠন হোৱা এই 40 বছৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক অন্ধকাৰত ৰখাটো অতি দুখজনক বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই। জিলা দিৱসক লৈ আমাক জড়িতই কৰা নাই প্ৰশাসনে। এইখন জিলা কংগ্ৰেছ দলে জন্ম দিছিল। এতিয়া সকলোতে এনেধৰণে ৰাজনীতি চলিছে। সমগ্ৰ জিলাবাসীলৈ আমাৰ হৃদয় ভৰা অভিনন্দন। জিলাখনে আৰু আগবাঢ়ক, মনে প্ৰাণে দেহে কেহে আমি তাকেই কামনা কৰিছোঁ। জিলা দিৱসৰ লগ প্ৰাসংগিকতা কথা প্ৰশাসনে জড়িত কৰিব লাগিব যে তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান পাতিছে বুলি, আয়োজন কৰিছে বুলি। তথাপিও আমাৰ এই প্ৰতিবাদ যে পূৰ্বৰ ঘোষিত প্ৰতিবাদ, গতিকে এয়াও জনগণৰ কথা, জনগণৰ কণ্ঠ আমি দাঙি ধৰিম। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা চামুচেৰে দি বেলচা মাৰি নিয়া শীৰ্ষক গীতটোলৈ আঙুলিয়াই কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ চিকিৎসক অনুজ মেছে কয় যে হিতাধিকাৰী শ্ৰেষ্ঠীৰে সামান্য অনুদান প্ৰদান কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু কৰৰ বোজা জাপি দি সাধাৰণ ৰাইজক মাধুমাৰ সোধাই আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তাৰমানে চামুচেৰে মানে চৰকাৰে দিছে আৰু বেলচা মাৰি এই চিণ্ডিকেটবিলাকে লৈ গুচি গৈছে। এই চিণ্ডিকেটত আপোনালোকে দেখিছে যে সভাপতিজনেই লগতে লিপ্ত আছে। এতিয়া আমাৰ এই যে সাহসী বাঘজন যিজনে কৰাপশ্যন দেখিলে আমি যেতিয়া কৈছে যে কৰাপশ্যন দেখিলে জঁপিয়াই পৰিম, সেই বাঘজন ক'ত গ'ল? এতিয়া কি তেখেত ভিজা মেকুৰী হৈ গ'ল নেকি? সেইটোৱে আমাৰ এটা আমি হয় মানে আপুনি দিছে সৰু সৰু স্কিমবিলাক দিছে আৰু লগতে 1200 টকাকৈ গেছ লৈ গৈছে, বস্তুৰ দাম বঢ়াইছে, বিলাহীৰ দাম 120 টকালৈ পাইছিলে। এই এনেকুৱা অৱস্থা হ'লে
সাধাৰণ মানুহ কেনেকুৱা জীয়াই থাকিব সেইকাৰণে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আমি কংগ্ৰেছ কমিটিৰ পৰা আমি এয়া কৰিছোঁ প্ৰটেষ্ট কৰিছোঁ আৰু লগতে আমি আমাৰ বাঘজনক মানে আমি আহ্বান জনাইছোঁ যাতে তেখেতে ভিজা মেকুৰী নহৈ পেলাই সভাপতিজনক আৰু এই চিণ্ডিকেটবিলাক অকণ কণ্ট্ৰল কৰে। ৰাইজক আহ্বান জনাইছোঁ এওঁলোকৰ কথাটো ভুল যাব নালাগে। আপোনালোকে দেখিছে কৰ্ণাটকত তেওঁলোকে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি কৰ্ণাটকৰ ৰাইজে আদৰি নল'লে আৰু তেওঁলোকে মনত ৰখা ভাল অসমৰ জাতি জনগোষ্ঠী সম্প্ৰীতিৰে বসবাস কৰা জাতি জনগোষ্ঠী আজি ইমান দুৰ্বল নহয়। তেওঁলোকৰ এই চলাই কথাত আজি তেওঁলোকৰ পতিয়ন নাযায়। সেইকাৰণে তেওঁলোকৰ এই সাম্প্ৰদায়িকতাৰ কথা বতৰাবিলাক বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু যি ৰাষ্ট্ৰীয় বজৰং দল তেওঁলোকক নিষিদ্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ যদি সৎসা আছে তেনে ৰাষ্ট্ৰীয় বজৰং দলক নিষিদ্ধ কৰি তেওঁ প্ৰমাণ কৰক তেওঁ যে অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰে। আমি অস্ত্ৰৰ জনজননী বিচৰা নাই, আমি শান্তিৰ পৰিৱেশ বিচাৰিছোঁ। যদি মুখ্যমন্ত্ৰী মহোদয়ে অস্ত্ৰৰ জনজনী কৰি পেলাই অসমত সাম্প্ৰদায়িকতাৰ বিস্তৃত বিচাৰিছে তেওঁক আমি ইয়াৰ পৰা সকিয়াই দিছোঁ, সেইটো তেওঁ দূৰত থাকক। নহ'লে কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ বিচাৰৰ কাঠগড়াত এই মুখ্যমন্ত্ৰীগৰাকী উঠিব লাগিব। কৰোনা কেওটৰ সহযোগত ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।